kheroni aha boralong prekjam adim along World Environment Day ke hogdun. Kardong Birta life pen elisami rupjali disopi non bertang tonpen arjupon eksena. Nijang karbi anglong kaparlo lakha throksi kopili constituency aru prekjam adim along World Environment Day ajai mek hogdun. Bangso along kheroni southern range pen danglok prekjam school pen NGO atum anta World Environment Day talon dun. Birta adang pipini vosi gachiklu ni phai pho arni theng prang karchi arani hokponsi langthat borphura high ME school along SMC teaching staff lapen student atumpen theng pi arong e sompon Bangso along pening Assam board pen HSLC mate kep asat lang ki undun atumaphan felicitation ajai mek pusitame dengpon first division Anbaring TP third division Bangpli Mindar Teron, Sarlong Ronghang, Sermili Bepi, Rupali Bepi Atumaphan, Archopon. Lapen SMC Maipu, Chatra Singh Teron Pen, Kachunuripon, KEEC Education EM, Richard Togbiaphan. School along tin pusitame, compulsory convertation a subject, Iponsi Kimeji Pusi, Ningjepon. Lapen NGO Assam Gram Mitra Society along, Kachurabdun, Kheroni Southern Range Atumpen, Theng pi ke eke sompon hajaga pherpen hawaipur an lapen jai megalong kachetong dun longsing tokbi PWD board chairman forest board chairman Sarthe Kramsa kopili ex VDC chairman Honsing Terang Sujit Surang lapen kethe kiding atum chetong dun pen jai megalong RDP dun Bangso jai megalong school student atum positame chetong dun pen World Environment Day ing samjin pen pachun pon West Karbi Anglong Bureau Chief Joram Kathar reports. কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আসাম গ্ৰাম মিত্ৰ NG সোসাইটি তাৰোপৰি উইজডম 1000 তেখেতসকলে মোক আজি কেইবাদিনৰ আগৰ পৰা যোগাযোগ কৰিছে এই সংক্ৰান্তত আৰু তেখেতসকলে বিচাৰিছিলে আজি আমাৰ সকলোৰে সন্মানীয় আদৰৰ ইয়ং এণ্ড ডাইনামিক লিডাৰ আমাৰ CM ডক্টৰ তুলিৰাম মহক তেখেতসকলে আমন্ত্ৰণ জনাইছিল কিন্তু তেখেত বিশেষ কাৰণত আজি নীতিন গাডকাৰীৰ আজি কাৰ্যসূচী আছে শিৱসাগৰত মুখ্যমন্ত্ৰীৰ লগত তেওঁ গ'ল মই তেখেতক অৱগত কৰিছিলোঁ কিন্তু তেখেতে এই বিশেষ কাৰ্যসূচী তাত যাব লগা হৈ আহিব নোৱাৰিলে মোক তেখেতে ডিপোৰ্ট কৰিছে কিন্তু যেই নহওক আজি যি মহৎ অনুষ্ঠান আজি সুজিত চৰংহঁতৰ নেতৃত্বত এই কাৰ্যসূচী চিৰসেউজ কৰাৰ যি লক্ষ্য এই লক্ষ্যত আমি হলাখ লৈছোঁ তাৰোপৰি টিম কাৰ্বি আংলং তেখেতসকলৰ প্ৰতি সদায় কৃতজ্ঞতা হৈ ৰ'ব আৰু এই অঞ্চলটো তেওঁলোকৰ যি উদ্দেশ্য আগত লৈ কাম কৰিছে এই উদ্দেশ্য সফল হওক মই আৰু বিশেষ নকওঁ আৰু বহুত গৰমৰ মাজত আৰু ছাত্ৰ ছাত্ৰীসকল এতিয়াও আছে আৰু 4 কিলোমিটাৰ তেওঁলোকে যি ইয়াৰ পৰা 4 কিলোমিটাৰ আৰু আগলৈ যাব গোটেই ৰাস্তা পদূলিয়ে তেওঁলোকে গছ ৰোপণ কৰিব গতিকে এই যিটো কাৰ্যসূচী সফল হওক মই তাৰ কামনা কৰি মোৰ ইমানেই এতিয়া বক্তব্য আগবঢ়াইলোঁ প্ৰথমতে আমি ধন্যবাদ জনাইছোঁ আজি আসাম গ্ৰামীণ মিত্ৰ সোসাইটি NGOক আমি ধন্যবাদ জনাইছোঁ লগতে আমাৰ সাউদাৰ্ণ খেৰনি ৰেঞ্জৰ দ্বাৰা যথেষ্ট সহযোগ কৰিছে সিহঁতক লৈ ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ এই স্বত্বাধিকাৰী আমাৰ সুজিত চৰংচাক ধন্যবাদ তেখেতে যে প্ৰাকৃতিক ওপৰত যেটো সজাগতা এই তেখেতক ধন্যবাদ জনাবলৈ গতিকে আমি আমাৰ সপোন টিম কাৰ্বি আংলং চিফ ডক্টৰ তুলিৰাম ৰংহাং তেখেতে সপোন যে আমাৰ যিবিলাক আগত দিনবিলাক গছ গছনি ধ্বংস হৈছে কাৰ্বি আংলং গতিকে এতিয়া তেখেতে এইটোৱে ভাবিছে যে সেইকাৰণে নিজেই তেখেতে এই ডিপাৰ্টমেণ্টটো ফৰেষ্ট ডিপাৰ্টমেণ্টটো যিহেতু লৈছে গতিকে যে কাৰ্বি আংলংটো পুনৰ সেউজ কৰিব লাগে গতিকে সেই গছ গছনি ৰোৱাটো অকল আজি এনভাইৰনমেণ্ট ডে বুলি নহয় খালি শ্লোগান নহয় কামে কাজে তেখেতে দেখাব বিচাৰিছে